নমস্কাৰ বন্ধু বান্ধৱীসকল, দুবৰি ধাৰাবাহিকখন চাবলৈ আজি বহুত বেছি ভাল লাগিব। বন্ধু বান্ধৱীসকল, যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে দুবৰি মোমায়েকে দুবৰি দেউতাকৰ আগত ঘটনাটোৰ বিষয়ে কোৱাত দেউতাক খঙত জ্বলি উঠে আৰু দুবৰি নয়নাৰ লগত মেডিকেলত থাকে। আনফালে দুবৰিক পাৰ্থই লগ কৰিব বিচাৰে আৰু দুবৰিক পাৰ্থই মেডিকেলত লগ ধৰে। দুবৰিক লগ কৰি পাৰ্থই গোটেই সমস্যাবোৰৰ কথা কয় আৰু পাৰ্থই দুবৰিক লৈ যাবলৈ বিচাৰে, কিন্তু দুবৰিয়ে বৰ্তমান এইবোৰ কথা চিন্তা কৰিব নোৱাৰো বুলি কয়। আনফালে দুবৰিক পাৰ্থই দিয়া প্ৰস্তাৱটোৰ কথা পুলিচ অফিচাৰজনৰ আগত কয় আৰু দুবৰিৰ ঘৰত দুবৰিৰ মাক আৰু মামীয়েকে কথাবোৰ পতা দেখিবলৈ পোৱা যায়। বহুত কষ্টত দুবৰিৰ মাক থাকে। আনফালে দুবৰিৰ দেউতাকে দুবৰিৰ ভায়েক নয়নাক চাবলৈ মন যোৱা কথাটো গম পাই কোবাই ছাল ছিঙি দিম বুলি কয় আৰু দেউতাকে নয়নাক ঘৰলৈ কেতিয়াও ঘূৰি আহিব নোৱাৰে বুলি কয়। বন্ধুসকল, আজি খণ্ডত দেখিবলৈ পাব দেউতাকে অকলে বহি হৈ যোৱা ঘটনাটোৰ বিষয়ে ভাবি থাকিব। আনফালে পাৰ্থৰ ভনীয়েকে মাক দেউতাকৰ আগত পাৰ্থই দুবৰিক বিয়া নপতাটো বিচাৰিছে নেকি সুধিব আৰু দুবৰিৰ দেউতাকে আগৰ কথাবোৰ ভাবি থকা দেখিবলৈ পোৱা যাব। বন্ধু বান্ধৱীসকল, পাৰ্থৰ লগত দুবৰি বিয়াখন নহ'বগৈ নেকি? চাবলৈ আজি খণ্ডটো উপভোগ কৰক আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।